Actually 4-5 বছৰমান আগত ইয়াত দেৰগাঁও CHCত তেতিয়া চাকৰি কৰি আছিলোঁ ৰুৰেল কৰি আছিলোঁ 1 year NHM তেতিয়াৰ পৰা মই মানে ইয়াত সব মানুহৰ লগত বহুত চিনাকি আছিল তেতিয়া প্ৰথমতে ছাৰ মই স্বাগতম জনাইছোঁ আৰু এটা ভাল এটা পদক্ষেপ লৈছোঁ বুলি ক'ব লাগিব যিটো পদক্ষেপ গোটেই অঞ্চলত বিশেষকৈ ল'ৰা ছোৱালীৰ যেতিয়া বেমাৰী হয় পেচেণ্ট ইমাৰ্জেঞ্চি হয় ইয়াৰ পৰা 14 কিলোমিটাৰ বা ইয়াৰ পৰা 30 কিলোমিটাৰ আঁতৰত যাবলগীয়া হয় ইয়াতে আপোনাৰ এটা সপোন আছিল নেকি য'ত নেকি ডিপেণ্ডটো চাৰিআলিত বিশেষকৈ চিনাইচুক চাৰিআলিত এনেকুৱা এটা ফাৰ্মাচী খুলি এটা সপোন আছিল নেকি মই একচুৱেলি 4-5 বছৰমান আগত ইয়াত দেৰগাঁও CHCত তেতিয়া চাকৰি কৰি আছিলোঁ ৰুৰেল কৰি আছিলোঁ 1 year NHM তেতিয়াৰ পৰা মই মানে ইয়াত সব মানুহৰ লগত বহুত চিনাকি আছিল তেতিয়া দেৰগাঁও বিলতীয়াটো কৰিছোঁ মই একচুৱেলি তো তাৰপিছত মই আহমেদদাৰ লগত কথা হৈছিল আকৌ এবাৰ যে মই আকৌ ইয়াত এইফালে আহিব বিচাৰিছোঁ এইফালে আহি প্ৰেক্টিছ কৰিব বিচাৰিছোঁ তেতিয়া তেখেতে ক'লে যে অকণমান ভিতৰৰ ফালে জাগা এটা আছে য'ত বেলেগ ডক্টৰ নাই বা তেনেকুৱা ফাৰ্মাচী নাই তাত মানুহবোৰে ভালকৈ মানে সুবিধা পোৱা নাই তো সেইকাৰণে আমি তেতিয়া ডিচাইড কৰিলোঁ যে ঠিক আছে এনেকুৱা জেগাতে থওঁ য'ত মানে মানুহে ইমান সুবিধা পোৱা নাই চ' ডেট আমি ইয়াত লোকেল মানুহক অকণমান হেল্প কৰিব পাৰোঁ এটলিষ্ট যি হয় বেছিক কেয়াৰ এটা দিব পাৰিম এটলিষ্ট আমি ফাৰ্মাচীত চ' ডেট মানুহে অকণমান সৰু বস্তু এটাৰ কাৰণে বহুত দূৰলৈকে যাবলগীয়া নহ'ব আৰু আমি সেইটোকে বিচাৰিছোঁ যে মানুহে ইয়াত আহিলে আমাৰ পৰা মানে ভাল ট্ৰিটমেণ্ট পাওক ভাল দৰৱ পাওক আৰু মানে সোসাইটিটোৰ হেল্প হওক এতিয়া বৰ্তমান আমি মানডে আৰু থাৰ্সডে বুলি ডিসাইড কৰিছোঁ তাৰপিছত যদি মানে যেনেকুৱা পেশেন্ট লোড যদি বেছি হয় বা মানুহে যদি বিচাৰে যে নাই ঠিক আছে আমি আৰু এদিন বহিব লাগে তো সেইটো হিচাপত আমি পিছলে সেইটো বস্তু ডিসাইড কৰিম ডাক্তৰ হোৱাৰ সপোন সবৰ আছে এজন অভিযন্তা হোৱাৰ সপোন আছে এজন চিকিৎসক হোৱাৰ সপোন প্ৰতিজন মানুহ এটা আছে কিন্তু সপোনটো সপোন হৈ থাকে সাকসেস নহয় আমাৰ গ্ৰাম অঞ্চলবিলাকত বিশেষকৈ ডক্তৰ হোৱাৰ সপোনটো বহুত আছে কিন্তু ল'ৰা ছোৱালী কিয় সাকসেস নহয় প্ৰথম প্ৰশ্ন আপোনাক মোৰ মতে সাগে গাইডেন্স কম আছে কাৰণে মই ভাবোঁ যে ক্লাছ 10ৰ পিছত বা ল'ৰা ছোৱালীবিলাকে গাইডেন্সটো বহুত ইম্পৰ্টেণ্ট হয় যদি গাইডেন্স নাপায় যে কেনেকৈ আগবাঢ়িব লাগে বা কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে সেইটো বস্তু বহুত মিছিং হৈ আছে মোৰ মতে এতিয়ালৈকে তো সেইকাৰণে আপোনালোকে চাব যে যদি কোনোবা ডক্টৰ হ'ব বিচাৰে সি ইয়াৰ পৰা ওলাই গুৱাহাটীলৈ গুচি যায় বিকজ গুৱাহাটীত কি আছে আপোনাৰ তেনেকুৱা কোচিং আছে মানুহবিলাকে গম পায় তেতিয়া আপুনি গাইডেন্সটো ভালকৈ পাব যদি ইয়াতে মানুহে গাইডেন্সটো পাব তেতিয়া ইহঁতেও ইয়াত ওপৰত উঠি আহিব পাৰিব আজিকালি চব বস্তু অনলাইন এভেইলেবল আছে যদি কাৰোবাৰ ইচ্ছা থাকে যে মই পঢ়িব বিচাৰোঁ পইচা নাই যদিও আপুনি অনলাইন পঢ়িব পাৰে ইউটিউবত অলমষ্ট চব বস্তু এভেইলেবল আছে বাট সেইটো আপোনাৰ গাইডেন্সটো লাগে প্লাছ নিজৰ মটিভেশ্যন এটা লাগে যে ঠিক আছে মই এইটো বস্তু কৰিব বিচাৰিছোঁ মই কৰিমে তেতিয়া কোৱা হয় নে ৱে দেৰ ইজ এ ৱে উইল দেৰ ইজ এ ৱে ইচ্ছা আছে যদি আপুনি কৰিবলৈ আপোনাৰ ৰাস্তা এটা ওলাই যাব তেনেকুৱা মই ট্ৰাই কৰিম যে মই অলমষ্ট গোটেইকেইটা পেচেণ্টে চাওঁ বিকজ মই MBBS কৰিছোঁ যিহেতু তো মই অলমষ্ট চব বস্তুৰে বেছিক নলেজটো থৈছোঁ তো যিমানেই হওক মই চব পেচেণ্ট চাম বেছিক কেয়াৰটো দিব ট্ৰাই কৰিম ইয়াতে তাৰ ওপৰত যদি যিটো পেচেণ্ট মোক লাগিব যে নাই ঠিক আছে এইটো বেছিক কেয়াৰ হ'লে নহ'ব বা স্পেচিয়েলিষ্টৰ দৰকাৰ আছে বা হস্পিটেলাইজেশ্যনৰ দৰকাৰ আছে তেনেকুৱা পেচেণ্টক আমি সেইটো হিচাপত পেচেণ্টক জনাই মেলি তেনেকুৱা ৰেফাৰ কৰি দিওঁ এনেকুৱা মাহবিলাকত ল'ৰা ছোৱালী বিশেষকৈ বেবীবিলাকৰ খুব জ্বৰ পানী লগা হয় কিয় হয় প্ৰথম এইটো মেইনলি আপোনাৰ এটাতো ছিজনেল চেঞ্জ হয় ছিজনেল ভেৰিয়েশ্যন বুলি কওঁ আমি আৰু ছেকেণ্ডলি ভাইৰেল ফিভাৰ যিটো হয় সেইটো বস্তু হয় তো এই দুটা মেইন ৰিজন হয় তেনেকুৱা মইতো ভাবিছিলোঁ আমাৰতো পিছপৰা অঞ্চল বুলি ক'ব পাৰে বিশেষকৈ ইয়াততো কোনো ডক্টৰৰ ওচৰত বিচাৰি পাবলৈ নাই মেক্সিমাম আমি 15-16 কিলোমিটাৰ গ'লে যোৰহাট বা দেৰগাঁও গ'লে ডক্টৰ পায় মই এটা চিন্তা কৰিছোঁ ইয়াত যদি ডক্টৰ আহে আমাৰ যিমানখিনি বেমাৰী বা সৰু সুৰা বেমাৰবিলাক ইয়াত চাব পৰাকৈ যিহেতু যোৰহাট নোযোৱাকৈ দেৰগাঁও নোযোৱাকৈ যাতে এই চিকিৎসা কৰিব পৰা বুলি মই আশা প্ৰকাশ কৰি সেই অনুষ্ঠানটো মই এটা গঢ় দিব বিচাৰিছোঁ বিশেষকৈ পিছপৰা 40GB বুলি ক'লে পিছপৰা অঞ্চল বুলি কোৱা হয় আৰু দ্বিতীয় কথাটো হৈ গ'ল বানেগৰা অঞ্চল হয় নহয় বাৰু গতিকে এনেকুৱা অঞ্চলবিলাকত কি এটা সময়ত এম্বুলেঞ্চ আহিবৰ কাৰণে দৰকাৰ হয় কেতিয়াবা মানে কি ফোন কৰিলে কৈ এম্বুলেঞ্চ আহিলে কোন জেগা বোলে 40GB বোলে পুৰা চিনাইছোঁ আমুক বুলি ক'লে তাৰ ৰাস্তা বেয়া তেনেকৈ গতিকেতো চিকিৎসাৰ ক্ষেত্ৰত অসুবিধা হয় গতিকে মই ভাবোঁ এই অনুষ্ঠানটোৰ দ্বাৰাই অঞ্চলটোৰ যিমানখিনি আচলতে অসুবিধা আছিল অসুবিধাখিনি অন্ততঃ দূৰ হ'বলৈ এটা সক্ষম এটা হ'ব আৰু কোনো এটা প্ৰতিষ্ঠান হওক সেইটোকে কামত যিটো অনুষ্ঠান পাতিছে আজি এই উদ্বোধনী অনুষ্ঠানত আমি বিশিষ্ট ব্যক্তি কেইজনমান আছোঁ কিন্তু আমি এই আমাৰ একেবাৰে চৰ অঞ্চলত এনেকুৱা গাঁৱলীয়া অঞ্চল এটাত এনেকুৱা এটা মেডিকেলৰ MD পৰ্যন্ত ডক্টৰ যদি আহে সপ্তাহত এদিনেই লাগিলে হওক তেওঁ দুদিন আহিব বুলি আমি বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ গতিকে আমি ইয়াৰ পৰা 12 কিলোমিটাৰ দূৰত
গাড়ীৰ ব্যৱস্থা ৰাস্তাৰ ব্যৱস্থা এনেকুৱা যাতায়াতৰ যিটো অসুবিধা সেইটোৰ কাৰণে আমাৰ ইয়াত এই যিটো অনুষ্ঠান এটা হৈছে আজি মেডিকেল হওক ফাৰ্মেচী এটা খুলিছে আমাৰ ওচৰৰে নিবনুৱা যুৱকসকলৰ সৌজন্য গতিকে আমি ভাবোঁ কি এই অনুষ্ঠানৰ কাৰণে ৰাইজৰ মহান উপকৃত হ'ব প্ৰথমবাৰ আপোনাৰ ফাৰ্মাচী খুলিলোঁ আৰু প্ৰতি সোমবাৰ বৃহস্পতিবাৰে গায়ে আৰু পেচেণ্ট নাম দেৰগাং দুবলাই ইমান যোৱাত ইমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে ব্যৱস্থা চিৰদিন মই আপোনাৰ শ্বিলঙত আমি বিৰাট ধন্যবাদ আমি কাৰণ যিহেতু আমাৰ ইয়াত পিছপৰা অঞ্চল গ্ৰাম্য অঞ্চলত যে এটা এই ফাৰ্মাচী এটা খুলিছে বোলো বহুত দূৰণিৰ মানে বহুত আগৰ পৰা এইটো আপোনাৰ ভাবি আছিলোঁ বল মুকলি চিনাইছোঁ দল হৈছে এবাৰ প্ৰথমবাৰ কাৰণে ফাৰ্মাচীক খুলি দিওঁ আৰু ফাৰ্মাচীতে ছিল উদ্বোধনী অনুষ্ঠান হয় চিলদুঙাই ইন্দ্ৰমোহন দলে আৰু আনন্দ পেগু 40 নং গাঁও পঞ্চায়তৰ সভাপতি দীপেন কুটুম আৰু অন্যান্য বিষয়ববীয়া লগতে দেৰগাঁও সমষ্টি আৰাচক কোচিং আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিতিতে ছিল উদ্বোধনী অনুষ্ঠান কৰি এটা প্ৰথম আপোনাক মই স্বাগতম জনাইছোঁ আজি কেনেধৰণৰ অনুভৱ আপোনাৰ আজি বহুত ভাল লাগিছে মোৰ জোঁৱাই আজি এখন ফাৰ্মেচী খুলি ৰাইজক সহায় কৰিব বুলি আশা কৰিলোঁ বল মুকলি দল হৈছে অঞ্চল জুৰি এটা জোকাৰিছে লোপাই গোটেই অঞ্চলৰ মানুহবিলাক সকাহ জনাইছে য'ত নেকি ইৰকা দেৰগাঁও লোকৰ 14-15 কিলোমিটাৰকৈ লাগি এটা পেচেণ্টে ইমাৰ্জেঞ্চি কেতিয়াবা তাতে মৃত্যু আৱতি লয় কিন্তু ইৰ কালায়ে আৰু গোটেই প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰ কাংকাপা গলায় চক ভিডিঅ' কাৰণ আপুনি এটা শ্বেয়াৰবিলাক আপোনাৰ চৰকাৰ ৰামমূলক কিমূলক যদি আলেং কিনা মামু ইয়েৰুং কিনা মামূল আই কিনা মামূল চৰকাৰী যদি গেছ চেছ হয় গোটেইখিনিৰে পেচেণ্ট হয় পেচেণ্ট কালায় প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে 2টা বজাত কালায় চিনাইছোঁ বল মুকলি দল চাহ